এনেকুৱা মই গান ভাল পাওঁ হাতে হাতে আহি যায় মোৰ তাল গান আহিয়ে যায় পাৰে মোৰ ধৰি পাৰে মাজতে মতি তই কি ৰহে গৈ যাব ৰৈ ৰৈ ধেমালি কৰা কুৰো বাহনী পিছফালে আপোনালোকে দেখিছে কি কাৰণত কি নাই কোৱা যি আছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ফকটী আছে ফকটীয়াৰ লগত দুই এষাৰ আমি কথা পাতিম তাৰ আগতে আপোনালোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু ফকটীয়া নমস্কাৰ আপোনাৰ চেনেললৈ আমি স্বাগতম জনাইছোঁ আপোনালোকৰ সকলো কৰ্মকৰ্তালৈ হয় তেখেতৰ আমি শৈশৱকালৰ বিষয়ে অলপ জানিম শৈশৱকাল জনাৰ পিছত আমি বিভিন্ন ধৰণৰ গীত পৰিৱেশন কৰিব তেখেতৰ লগত আমি শৈশৱকালটো জনাই ল'ম চ' তেখেতৰ শৈশৱকালটো আমি জানি ল'ম আহক একচুৱেলি শৈশৱকাল বুলি ক'লে মোৰ শৈশৱকালটো হৈছিল ঘৰত জন্ম হৈছিলে মেডিকেলত আৰু মেডিকেলত থকা আগতে মই মা বাবা পেটত আছিলোঁ পেটত থাকোঁতেই মই জন্ম হৈছিলোঁ মেডিকেল জন্ম হৈ মই কান্দিছিলোঁ সদায় শৈশৱকাল বুলি ক'লে আৰু কিনো আৰু এয়াই আৰু কিনো ক'ম মই শৈশৱকাল মোৰ গান জানেই আপোনালোকে গান ভাল পাওঁ এনেকুৱা গান গাওঁ মই এনেকুৱা মই গান ভাল পাওঁ হাতে হাতে আহি যায় মোৰ তাল আহি যায় যিহেতু আপোনাৰ এটা ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছিলে সেই ভিডিঅ'টোৰ বিষয়ে আপুনি কিবা ক'ব নেকি হয় এইটো বেছিয়ে এইটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল কি কাৰণত মোৰ মাইকী মাৰ খাবলগীয়া আছিলে একচুৱেলি কি হয় মই যেতিয়া মাইকীজনী শুই আছিলে ৰাতি 11টা বজাত মই মেখেলা খুচনি পাই একচুৱেলি মই 50 টকা এটা চুলাইমত খাবলৈ মই চুৰ কৰাৰ পিছত কি হ'ল এতিয়া মদখাৰীত মই মাল খাই আছিলোঁ চ' খাই থকা অৱস্থাত মানুহজনীয়ে গৈ পালেগৈ বেছি নকওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি এইটো কথা ইমানতে সামৰণি কৰি দিয়াটো ভাল হয় আৰু তেখেতৰ একচুৱেলি প্ৰতিটো কথাতে সুৰ লুকাই আছে তেখেতৰ এতিয়া ইতিমধ্যে গীত শুনিলেই তেখেতৰ পৰা আৰু এটি গীত আমি শুনিবলৈ অনুৰোধ জনাইছোঁ তেখেতৰ পৰা আৰু এটি গীত শুনি লওঁ শুনি আপুনি কেনেকৈ পাব আপোনালোকে কমেণ্ট কৰিব গীতবিলাক কিয় নেগাম গানে গাব আহিছোঁ যিহেতু এই অনুষ্ঠানত আৰু এটা গীত গাই দিছোঁ নে কি গুৰু শংকৰ গুৰু মাধৱ গুৰু চুলাইমত ঘাটি 20 টকা দি খাওঁ আমি চুলাইমতৰ ঘাটি গৰু শংকৰ গৰুৱে গুৰু 50 টকা চুলাইমতৰ দাম হ'ল কিনো খাবি শংকৰ গুৰু আমাৰ মাধৱ গুৰু 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 শংকৰ গুৰু মাধৱ ঐ চুলাই খাবি মাইকী চাবি ধুনীয়া ধুনীয়া বুলি শংকৰদেৱত পেক কেইটা মাৰিবি চুকা চুকা বুলি গুৰুৱে গুৰু শংকৰ গুৰুৱে গামচা তেখেতে গীত শুনি থাকিম আমি তেখেতৰ গীত সুৰত আছে আমাৰ কণ্ঠত আছে তেখেতৰ প্ৰতিটো গীতে আমাৰ ভাল লাগে তেখেতৰ গীতবোৰ আপোনালোকে শুনি যাব তেখেতৰ ৰাজনীতি বুলি এটা ইউটিউব চেনেল আছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে আপোনালোকে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো চাব চাৰ্চ কৰি হ'লেও চাব আৰু চেনেলটো বহুতে ডাউনলোড হৈছে তেখেতৰ চেনেলটো আপোনালোকে চাব বুলি আশা থাকিল ধন্যবাদ।